মৰমৰ অকণিহঁত আটায়ে মৰম ল'বা। আশা কৰোঁ তোমালোক আটাইৰে ভাল। আৰু ইতিমধ্যে আমি তোমালোকলৈ গৰম বন্ধ খোলাৰ পিছত পঠিওৱা ভিডিঅ'সমূহ চাই আছা নহয় জানো? আৰু গৰম বন্ধত তোমালোকলৈ আমি যিবোৰ কাম দিছিলোঁ সেইবিলাকো তোমালোকে ধুনীয়াকৈ আমালৈ পঠিয়াই আছিলা নহয় জানো? সেইবোৰ চাই বাৰু ভাল লাগিলে। তেনেদৰে আমি দিয়া কামবোৰ তোমালোকে ঘৰত মা দেউতাৰ সৈতে অনুশীলন কৰি থাকিবা দেই। আজি মই তোমালোকৰ মাজলৈ এটা নতুন ক্ৰিয়া লৈ আহিছোঁ। এতিয়া তাৰ বাবে মই তোমালোকলৈ দুখন কাৰ্ড যুগুতাই ৰাখিছোঁ। এতিয়া কাৰ্ডখনলৈ তোমালোকে মন দিয়াচোন। এই খেলটো খেলিলে কি হ'ব জানানে? এই খেলটো খেলিলে তোমালোকে যুক্তি সহকাৰে চিন্তা কৰিব পৰা ক্ষমতাটো বাঢ়িব দেই। এতিয়া আহাচোন আমি কাৰ্ডখনলৈ চাওঁ। চোৱা কাৰ্ডখনত কি আছে? 3টা গোল আছে নহয়নে? আৰু 3টা গোলেই 3বিধ ৰঙৰ নহয় জানো? সেইদৰে কাষৰ ঘৰটোতো 3টা গোল আছে, 3টা গোলেই 3বিধ ৰঙৰ। কিন্তু মাজৰ ঘৰটোত এটা গোল নাই নহয়নে? এতিয়া এই মাজৰ ঘৰটোত কি ৰঙেৰে আমি গোল বনাম বাৰু? তোমালোকে চিন্তা কৰাচোন। মই অলপ সময় দিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে চিন্তা কৰি পোৱা তোমালোকৰ মা দেউতা বা ঘৰৰ অভিভাৱকক জনাবা। আৰু ঘৰতো তোমালোকে বহি তেনেদৰে মা দেউতাক বা তোমালোকক যি পঢ়ুৱাই তেওঁলোকক ঘৰ পাতি দিবলৈ ক'বা। তাৰপিছত গোল বনাই দিবলৈ ক'বা বিভিন্ন ৰঙেৰে। আৰু এনেদৰে খালী ঠাই দি দিবলৈও ক'বা। তাৰপিছত তোমালোকক সুধিবলৈ ক'বা কোনটো ঘৰত কি ৰং হয় দেই। এই কামটো তোমালোকে ঘৰত অভ্যাস কৰিবা। এতিয়া মই বহুকণ সময় দিলোঁ নহয় জানো? এতিয়া বাৰু মই কৈ দিছোঁ মাজৰ ঘৰটোত কি ৰঙৰ হ'ব। কি ৰং হ'ব বাৰু? কমলা ৰং নহয় জানো? চোৱাচোন মিলাই চোৱা, চবতেই 3টা ৰঙৰ 3টা গোল আছে। ইয়াত কিন্তু এটা ৰঙৰ এটা গোল নাই। কোনটো ৰঙৰ নাই? কমলা ৰঙৰ নাই নহয় জানো? তেনেদৰে এনেদৰে চালেও চোৱা 2টা ক'লা নহয়নে? 2টা নীলা নহয়নে? তাৰপিছত এইদৰে হ'লে 2টা কমলা হ'ব, কিন্তু মাজত আৰু এটা বহালে 3টা কমলা হ'ব। তেনেদৰে গোলবোৰক লৈ বিভিন্ন ধৰণে তোমালোকে চিন্তা কৰিব পাৰিবা। এতিয়া এইখন কাৰ্ড হ'ল নহয় জানো? আৰু এখন কাৰ্ড আছে। এইখন কাৰ্ডত কি আছে চোৱাচোন। এইখন কাৰ্ডত আছে কিছুমান জন্তুৰ ছবি। জন্তুৰ বিষয়ে বাৰু এদিন মই তোমালোকৰ সৈতে কথা পাতিম। কিন্তু আজি মই তোমালোকক এই যুক্তি সহকাৰে চিন্তা কৰিবলৈ লোৱা খেলটোতহে এই কাৰ্ডখন ব্যৱহাৰ কৰিছোঁ। সকলো জন্তু ঘৰচীয়া আৰু পোহনীয়া বনৰীয়া এইবোৰৰ বিষয়ে আমি এদিন বেলেগ শ্ৰেণীত কথা পাতিম। এতিয়া চোৱাচোন ইয়াত 3বিধ জন্তুৰ ছবি আছে নহয়নে? এইটো কি? কুকুৰ। চিনি পাইছা চাগে নহয়নে? কুকুৰ কি জন্তু? পোহনীয়া জন্তু নহয়নে? এইটো কি? এইটো সিংহ নহয়নে? এইটো বাঘ নহয়নে? তেনেদৰে আকৌ এইফালে কি আছে? এই বাঘটো প্ৰথমে আছে নহয়নে? আৰু শেষত কি আছে? সিংহটো আছে। মাজত কি হ'ব বাৰু? আৰু কোনটো জন্তুৰ ছবি নাই বাৰু? মাজত হ'ব এই কুকুৰটো নহয়নে? তেনেদৰে তোমালোকে ঘৰতো এনেকুৱা খেলবোৰ খেলিবা দেই। আৰু আজিলৈ বেছিকৈ দীঘলীয়া নকৰোঁ নহয়নে? বেছি দীঘলীয়া হ'লে ভিডিঅ'টো পঠিয়াবলৈ অসুবিধা হয়। আজিলৈ মৰমেৰে আহোঁ। আকৌ এদিন বেলেগ ক্লাছত আমি বেলেগ বিষয় লৈ আহিম দেই। ধন্যবাদ।